ATM ৰিলেটেড ফ্ৰডছ আজিকালি বিৰাট বাঢ়ি গৈছে। কি হৈ আছে আজিকালি আপোনালোকক ফোন আহে, ফোনত আপোনালোকক কৈ থাকে যে এয়া পাব আপোনালোক মই বেংকৰ মেনেজাৰে কৈ আছোঁ আৰু কোৱাৰ পিছত আপোনাৰ পৰা কাৰ্ডৰ ইনফৰমেশ্যন লোৱাৰ পিছত আপোনালোকৰ একাউণ্ট খালী কৰি আছে। কিছুমান লোকে এনেও কৰি আছে যে ATMত গৈ ATMত যায়, ATMত কাৰ্ড ক্লোনিং হৈ যায়, ক্লোনিং কৰাৰ পিছত আপোনালোকৰ একাউণ্ট খালী কৰি দিয়ে আৰু সেয়াৰ পৰা বাচিবলৈ কাৰণে এই ফ্ৰডবোৰৰ পৰা বাচিবলৈ কাৰণে ষ্টেট বেংক অফ ইণ্ডিয়া এক নতুন টেকন'লজি আৱিষ্কাৰ কৰি ওলাইছে আৰু ইয়াৰ টেকন'লজিৰ নাম হৈছে SBI YONO Cash। SBI YONO Cashৰ দ্বাৰা আপোনালোকে ATMত গৈ পইচা ওলাব পাৰে 10,000 টকালৈকে ডেইলি যদি উইদাউট ইউজিং ইয়ৰ ATM কাৰ্ড, মানে ATM কাৰ্ড ব্যৱহাৰ নকৰাকৈ SBI ATMত গৈ আমি এতিয়া পইচা ওলাব পাৰোঁ। যদি আমি কাৰ্ড ব্যৱহাৰে নকৰোঁ দেন ক্লোনিং হোৱা একো চান্সে নাই আৰু ফ্ৰড হোৱাৰ একো চান্সে নাই। কেনেকৈ আমি এই পদ্ধতি ব্যৱহাৰ কৰি আমি ATMত গৈ পইচা ওলাব পাৰোঁ তাৰ বিষয়ে মই আপোনালোকক এই ভিডিঅ'ত দেখাম। নমস্কাৰ বন্ধুসকল, মোৰ নাম হ'ল বিৰাজ আৰু আপোনালোকক স্বাগতম মোৰ চেনেল নতুন কথা শিকোঁতে। বলক ভিডিঅ' ষ্টাৰ্ট কৰোঁ। প্ৰথমে আমি অপেন কৰিব লাগিব SBI YONO এপ, YONO SBI এপ। YONO এপ মই অপেন কৰিম। YONO এপ অপেন কৰাৰ পিছত মই YONO এপত লগ ইন কৰিব পাৰোঁ থ্ৰু এমপিন আমি জেনেৰেট কৰিব পাৰোঁ যেতিয়া আমি ৰেজিষ্ট্ৰেশ্যন কৰিম YONO এপত, আৰু থ্ৰু আমি ইউজাৰ নেম আৰু পাছৱৰ্ড আমাৰ ইণ্টাৰনেট বেংকিঙৰ ইউজাৰ নেম আৰু পাছৱৰ্ড দিও লগ ইন কৰিব পাৰোঁ। এমপিন মই ছেট কৰা আছে, বলক মই দি লওঁ নিজৰ এমপিনটো। মই ইয়াত নিজৰ 6 ডিজিটৰ এমপিন দি দিছোঁ। এতিয়া YONO এপ অপেন হৈ যাব। YONO ইণ্টাৰফেচ এই ধৰণে অপেন হৈ যাব। YONO ইণ্টাৰফেচৰ ওপৰৰ দেখি পাইছে আপোনালোকে YONO পে অপশ্যন, ইয়াক ক্লিক কৰিম। YONO পে অপশ্যন ক্লিক কৰাৰ পিছত ওপৰৰ পৰা 2 নম্বৰ অপশ্যন YONO Cash, এই YONO Cash অপশ্যনক আমি ক্লিক কৰিব লাগিব। YONO Cash ক্লিক কৰাৰ পিছত আহি যাব চ'ৰ্চ, কি চ'ৰ্চৰ থ্ৰু আমি YONO Cashৰ যি ফেচিলিটি আছে সেয়া আমি ফেচিলিটি ল'ব বিচাৰোঁ। ATM দি ল'ব পাৰোঁ, মাৰ্চেণ্ট পোষ্ট দি ল'ব পাৰোঁ, কাষ্টমাৰ ছাৰ্ভিচ পইণ্ট CSP দ্বাৰা ল'ব পাৰোঁ, আৰু তলত আছে YONO শ্বপিং, যদি আমি কাৰ্ডলেছ শ্বপিং কৰিব বিচাৰোঁ সেয়াও কৰিব পাৰোঁ। এতিয়া মই ইয়াত চিলেক্ট কৰিব লাগিব কোনটো চ'ৰ্চৰ থ্ৰু মই YONO Cash ফেচিলিটি এভেইল কৰিম। মই এভেইল কৰিম থ্ৰু ATM ক্লিক কৰিলোঁ। ইয়াত মোৰ আহি যাব গোটেই ডিটেইলছ, একাউণ্ট ডিটেইলছ, মোৰ একাউণ্ট নম্বৰ, কিমান টকা আছে, বেলেঞ্চ গোটেইবোৰ আহি যাব। ডেলিভাৰী চেনেল ইয়াত দেখুওৱা আছে ATM, আৰু তলত দিয়া আছে এমাউণ্ট। মই দি দিম নিজৰ এমাউণ্ট, মই ইয়াত 1,000 টকা এতিয়া মই ওলাব বিচাৰিছোঁ থ্ৰু YONO Cash দি দিলোঁ। এতিয়া মই ক্লিক কৰিম নেক্সট ক্লিক কৰাৰ পিছত এটা পিন মই দিব লাগিব, নিজে ছেট কৰিব লাগিব, আৰু সেয়া পিনৰ দৰকাৰ পৰিব আমি যেতিয়া ছেকেণ্ড ষ্টেজত পইচাটো ওলাব যাম ATMত। তেতিয়া 6 ডিজিটৰ এটা পিন মই নিজে ছেট কৰিব লাগিব। প্ৰত্যেক ট্ৰেনজেকশ্যনৰ সময়ত বেলেগ বেলেগ পিন মই ছেট কৰিব লাগিব, আৰু ওৱান টাইম ইউজেবলে হয় এই পিন, আৰু এই পিনৰ ভেলিডিটি থাকিব 4 ঘণ্টালৈকেহে। পিনটো মই ছেট কৰিলোঁ, নিজৰ দি দিলোঁ। দি দিয়াৰ পিছত মই এতিয়া নেক্সট অপশ্যন ক্লিক কৰিম। নেক্সট অপশ্যন ক্লিক কৰাৰ পিছত ইয়াত আহি যাব ৰিভিউ, একাউণ্ট নম্বৰ দেখাইছে, ডেলিভাৰী চেনেল ATM দেখাইছে, কিমান টকা, আৰু YONO Cash পিন ইয়াত দেখাই আছে। যদি মই বিচাৰোঁ চাই ল'ব পাৰোঁ কি পিন মই জেনেৰেট কৰিছিলোঁ। এয়া গোটেইখিনি চাই লোৱাৰ পিছত মই এগ্ৰী কৰিম টাৰ্মছ এণ্ড কণ্ডিশ্যন, কনফাৰ্ম কৰিম। কনফাৰ্ম ক্লিক কৰিছোঁ। কনফাৰ্ম কৰাৰ পিছত ইয়াত আহি যাব থেংক ইউ, মই এতিয়া YONO Cash ওলাব পাৰোঁ। এই কনফাৰ্মেশ্যনৰ লগে লগে এটা OTP আহি যাব মোৰ মেছেজত, ঠিক এই ধৰণৰ 6 ডিজিটৰ এটা OTP আহি যাব, আৰু সেই OTPও দৰকাৰ পৰিব মই যেতিয়া পইচা ওলাব যাম ATMত YONO Cashৰ দ্বাৰা। ছেকেণ্ড ষ্টেপ চাই লওঁ। এতিয়া মই ATMত আছোঁ। ATMত YONO Cash অপশ্যনক ক্লিক কৰিম। ক্লিক কৰাৰ পিছত যি SMS আহিছিলে OTP, সেই OTP নম্বৰটো মই ইয়াত ইনচাৰ্ট কৰিম। OTP নম্বৰ দি দিলোঁ, কনফাৰ্ম কৰিলোঁ। কনফাৰ্ম কৰাৰ পিছত এমাউণ্ট দি দিম, মই 1,000 টকা দিছিলোঁ, 1,000 টকা ইয়াত মই প্ৰেছ কৰিম আৰু ইয়াত কনফাৰ্ম কৰিম। কৰাৰ পিছত এতিয়া মোক লাষ্ট দৰকাৰ পৰিব, মই 6 ডিজিট পিন জেনেৰেট কৰিছিলোঁ যোনটো YONOত নিজে কৰিছিলোঁ যোনটো, সেই 6 ডিজিট পিনটো ইয়াত দি দিব লাগিব, আৰু 6 ডিজিট পিন ইয়াত দিয়াৰ পিছত কনফাৰ্ম কৰাৰ পিছত লগে লগে চাব এতিয়া কি হয়। উইদাউট ইউজিং ATM কাৰ্ড, ATM মেচিনে পইচা ডিছবাৰ্চ কৰি দিব। এয়া প্লিজ কালেক্ট কেছ, মানে পইচা মোৰ ওলাই আছে, আৰু এই পইচা ওলাই গ'ল, দেখিলে নহয়। উইদাউট ইউজিং ATM
মই মোৰ ATM কেছ ওলাই এয়াই আছিল SBI ইউনো কেছ দেখিলে নহয় আপুনি SBI ইউনো কেছ ব্যৱহাৰ কৰি কি ধৰণে আমি এতিয়া পৰা SBI ATM পৰা পইচা ওলাব পাৰোঁ উইদাউট ইউজিং আৱাৰ SBI ATM কাৰ্ড আৰু যদি ATM কাৰ্ড আমি ব্যৱহাৰেই নকৰোঁ দেন ফ্ৰডো নহয় আশা কৰিছোঁ এই ভিডিঅ' চাই আপোনালোকে নতুন কথা শিকিব পাইছে আৰু যদি শিকিব পাইছে দেন প্লিজ মোৰ চেনেলক লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ছাবস্ক্ৰাইব কৰি এই তলত যে বেল আইকনটো আছে ইয়াক প্ৰেছ কৰিব নাপাহৰিব যাতে মোৰ এনে নতুন ভিডিঅ' নটিফিকেশ্যন লগে লগে আপোনালোকে পাই যায় বলক লগ পাম নিজৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে গুড বাই এণ্ড টেক কেয়াৰ